আমাৰ ব্ৰইলাৰ মাংস চাওকচোন কেনেকুৱা হৈছে দেখিবলৈ কমেন্ট কৰি জনাব আমি আধা কেজি মাংসৰ কাৰণে পিয়াজ দুটা তেজপাত 3 খিলা আদা নহৰু জলকীয়া আৰু জিৰা এইখিনি মছলা আমি তে পেষ্ট কৰি ল'ম এইখিনি আমি তে পিছি ল'ম জলকীয়া আদা নহৰু আৰু জিৰা এইখিনি পিছি ল'ম নমস্কাৰ বন্ধু বান্ধৱীসকল মই আজি আধা কেজি ব্ৰইলাৰ মুৰ্গী আনিছোঁ কেনেকৈ বনাও আপোনালোকে চাই থাকক মই প্ৰথমতে দুটা পিয়াজ দিলোঁ তেজপাত দিলোঁ নিমখ দিলোঁ গোটেইখিনি মিক্স কৰি পেলাই আদা নহৰু জলকীয়া জিৰা একেলগে মিলাই মই পিচি লৈছোঁ ইয়াতে অকণমান দৈ দিম আমি টেঙা দৈ কেঁচা তেল দিম দি পেলাই এইখিনি ভালকৈ সানি ল'ম এইখিনি সানি লৈ পেলাই আধা ঘণ্টামান আমি ৰাখি দিম সানা হৈ গ'ল আমি এইখিনি আধা ঘণ্টাৰ কাৰণে ৰাখি দিম আমি কেৰাহী বহাই দিলোঁ এতিয়া আমি ইয়াতে তেল দিম তেলখিনি গৰম হ'ল এতিয়া আমি ইয়াতে সৰু আলু লৈছোঁ সৰু আলুকেইটা কাটি ল'ম মই গোটাই দিছোঁ সৰু কাৰণে সৰু আলু নহয় সোনকালে সিজি যাব আমাৰ সৰু আলু ভজা হৈ গ'ল এতিয়া আমি এইখিনি নমাই ল'ম আমাৰ মাংস আধা ঘণ্টা হৈ গ'ল এতিয়া এইখিনি আমি বনাম আমি আলু ভজা তেলখিনিতে এতিয়া আমি মাংসখিনি বনাম এইখিনি আমাৰ সকলো সানিতে মেগনেট কৰি থৈ দিয়া হৈ গ'ল এতিয়া আমি এইখিনি ঢাকি দিলোঁ ভাজা হৈছে আকৌ ঢাকি দিম প্ৰায় ভজা হৈছে ইয়াতে এতিয়া মই কেঁচা বিলাহী ডাঙৰ চাই এটা পিচি লৈছোঁ এইখিনি আপোনালোকক দেখুৱাই নহ'ল এইখিনিৰে অলপমান ভাজি তাৰপিছত পানী দিম অলপ ভজা হৈ লওক গছৰ আদা পাত লগোৱা হৈছে এয়া ধুনীয়া ধুনীয়া কোমল কোমল আদা পাত মাংসখিনি প্ৰায় ভজা হ'লে এতিয়া ইয়াতে আমি ভজা আলুখিনি দিম ভজা আলু দিলোঁ আৰু অকণমান ভাজি লওঁ এয়া আমাৰ মাংসখিনি প্ৰায় ভজা হৈ গ'ল এতিয়া ইয়াতে আমি অকণমান পানী দিম
অকণমান দিন বেছি নিদিওঁ ইয়াতে এতিয়া আমি অকণমান গৰম মছলা দিম এইফালে আমি লৰাই দিলোঁ আমি গছৰ পৰা আনা আদা পাতখিনি আমি গাঁঠি এটা মাৰি পেলাই এয়া গাঁঠি মাৰি ল'লোঁ ইয়াতে দি দিম আদা পাতৰ যিটো চেণ্ট আহে নহয় মোৰ যে ইমান ভাল লাগে আপোনালোকৰ জানো ভাল লাগেনে নাই কমেণ্ট কৰি জনাবচোন প্ৰায় আমাৰ মাংসখিনি হৈ গৈছে অকণমান ঢাকনি দি অকণমান সময় তাৰপিছত নমাই দিম এয়া আমাৰ মাংস হৈ গ'ল এতিয়া আমি গেছৰ জুইটো নমাই দিলোঁ এতিয়া আমি মাংসখিনি বাতি এটাত নমাই ল'ম এয়া আমাৰ পটল আৰু বেঙেনা ফ্ৰাই হৈ আছে প্ৰায় হ'লে আৰু নমাব হৈছে আমি এতিয়া মাংসখিনি বাতিটোত নমাই ব্ৰইলাৰ মুৰ্গী ৰেডি এয়া আমাৰ জলকীয়া এতিয়া আমি ইয়াৰ পৰা জলকীয়া ছিঙি লৈ যাম চাওকচোন ইমান ধুনীয়া লাগি আছে আমি জলকীয়া ছিঙিলোঁ আজি আমাৰ দুপৰীয়া আছে ব্ৰইলাৰ মুৰ্গী দালি নেমু বেঙেনা আৰু পটল ভাজি আৰু ইয়া গছৰ জলকীয়া আজি আমাৰ দুপৰীয়া এইখিনিয়ে এয়া আজি আমাৰ ব্ৰইলাৰ মাংস কেনেকুৱা হৈছে জনাব আমি ভাত ল'লোঁ এয়া বেঙেনা ভাজি পটল ভাজি এয়া আমাৰ আজি ব্ৰইলাৰ মুৰ্গী আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বন্ধুসকল কচু আৰু মচুৰ দাইল কেনেকুৱা হৈছে জনাব এয়া আমাৰ গছৰ জলকীয়া